Hello everyone, মই Gunju and welcome to Gunju's vlogs. সেইফালে চাওক we are married কিন্তু বৰ্তমান আজি ইয়াতে মেৰেড হৈ থকা নাই যিটো ভৱন যে দেখা পাইছে ইয়াতে মেৰেড নহয় ইয়াত মোৰ বেটাৰ বাৰ্থডে আছে মানে কিনা যে আপোনালোকে যে এই সকাম যে পাতিছিলোঁ ঘৰত দেখিছিলে তো আজি মানে কি অহাকালিলৈ হ'ব কিন্তু আজি ৰাতি এতিয়া প্ৰিপেৰেশ্যন পুৰা চলি আছে ইয়াত দেখিছে পুৰা বেলুন ফুলা মানুহে বেলুন ফুলাই আছে ইয়াত দেখিছে বেলুন চেলুন ফুলাই আছে এইফালে হেপী বাৰ্থডে বান্ধা মানুহে হেপী বাৰ্থডে মানে আছে ভাই এইটো হেপিটো পিটো উল্টা হৈ আছে এতিয়া ঠিক হৈ গ'ল অ'কে বঢ়িয়া তো পিচি এইবিলাক ৱাই চাই চব উল্টা পুল্টা হৈ থাকিলে বেয়া হ'ব কিন্তু দেই কথাটো আৰু এইফালে চাওক আমাৰ বেটাৰ পূৰা নাম দেখিছে পিনাক আৰু ধুনীয়াকৈ মজাকৈ ফটোখন ইয়াতে লগাই দিছোঁ দেখা পাইছে তো বাকী প্ৰিপেৰেশ্যন ইয়াতে হৈ গৈছে আৰু বজাৰ সময় কেইটামান আছে সেইকেইটা কৰি মেলি লৈ আপোনালোকক অহাকালি ৰাতিপুৱা সময়ত লগ পাম ৰাতিপুৱা লগ পোৱাৰ আগতে এইখিনি চাই লওক ইয়াতে পূৰা চকী টকীৰ পৰা ৰেডি হৈ আছে এইয়া দেখিছে এইফালে হাই দিছে ভাই হাই মজাকৈ লগাই দিয়া একদম বিন্দাছ আৰু কাইলৈ বিন্দাছ একদম মজা অঁ চবকে মাতি দিছা নেকি গম পাইছে ন তো সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি পেলাই আশা কৰিছোঁ আৰু বৰ কিবাকিবি আছে ৰ'ব আৰু মজা এটা চালি এটা বস্তু আছে এইটো দেখাই লওঁ তাৰপিছত আপোনালোকক একদম ৰাতিপুৱা সময়ত লগ পাম বুজি পাইছে এই চাওক এই যিটো মজাখিনি আছে তো এতিয়া আপোনালোকক একদম ৰাতিপুৱা সময়ত লগ পাই আছোঁ ঠিক আছে তো আজি হৈ গ'ল ছেকেণ্ড ডে আৰু এইফালে চাওক পূৰা হল চল ৰেডি হৈ গ'ল পূৰা মজাকৈ আৰু এতিয়া ৰাতিপুৱা বাজিছে 6টা আৰু মই আনিবলৈ গৈ আছোঁ মাংস খাচী মাংস আৰু হাঁহৰ মাংস এতিয়া গৈ আছোঁ মাংসৰ দোকানত এতিয়া হলৰ ভিতৰত নোসোমাওঁ আহি পেলাই সোমামহি তো ব'লক আৰু মাছ চাছ কিবাকিবি বজাৰ বহুত কিবাকিবি বস্তু আছে তাৰমানে গম পাইছেতো একেদিনাখনেই চব কৰিব লগা হৈছে তো অলপ মানে দৌৰা হৈ আছে তো চলো তো আহি পাই গ'লো সি বেবেজীয়া চাৰিআলি নিহালৰ দোকান মোনা চোনা লৈ মেলি ৰেডি মোনাৰ ভিতৰত পলিথিনৰ মস্ত বেগ এটাও লৈ আছোঁ ৰ'ব কাৰণ মাংস ল'ব লাগিবতো তো এতিয়া নিহালে এয়া মাংস কাটাত ব্যস্ত দেখিছে তো অ' ভাই ৰেডি না মাল একদম মজাকৈ কাটি কুটি একদম বিন্দাছ একদম মিডিয়াম পিচ কৰিবি দেই বেছি ডাঙৰ পিচ কৰিলে বেয়া হ'ব চাব এইফালে পূৰা কম্পিউটাৰ কাটা চাটা লগাই মেলি ৰেডি এতিয়া ছাগলী আৰু এইকেইটা চাওক দেখিছে পূৰা ছাগলী মানে বেয়া লাগে দিয়কচোন তথাপিতো উপায় নাই আৰু মাংস অকণ নহ'লে নহয় না তো এতিয়া আৰু হাঁহৰ মাংস আছে আৰু বহিটো ল'বলৈ যাওঁ আহক আৰু খাচী মাংস লৈ মেলি আহি এতিয়া হাঁহৰ মাংসটো ল'বৰ কাৰণে আহিছোঁ চাওক এই আৰু এইফালে এই পংকজক দেখা পাইছে আপোনালোকে এই যে লোকেল মুৰ্গী কয়লাৰ মুৰ্গী পংকজটো যে আছিলে এইটো আৰু এই পূৰা এতিয়া ওম জয় লক্ষ্মী মাতা লগাই লৈ পেলাই পূৰা হাঁহ গুচাই আছে দেখিছে এতিয়া পুৰিব লাগিব আৰু তাৰপিছতে ৰেডি হৈ যাব য়াছ ঐ পংকজ কিবা এটা কৈ দে কি কম কিবা এটা কৈ দে তোক চিনি পায় ন মানুহে চিনি পাবই ৰাইজে চবেই চিনি পায় দিয়া দে গুচা জল্দি আৰু গুচাই মেলি হোৱাৰ পিছত এতিয়া এয়া চাওক লটকাই থৈ দিছে আৰু এইফালে এয়া এটা হাঁহ পুৰি আছে আৰু ইয়াৰো তাৰমানে এই চাল বাকলিবিলাক মানে হেৰি কৰিব লাগিব গুচাব লাগিব আৰু এতিয়া আহি গ'ল এয়া খাচী মাংস বনাবৰ কাৰণে ৰেডি আৰু ইয়াত পূৰা একদম মানে কেৰাহীত বহাব তাৰ আগতে অলপ ধুই কৰি লৈ মেলি ৰেডি কৰি ল'ব লাগিব ন মাংসটো তো এতিয়া কেৰাহীত দিম আহক আৰু গাইছ এইফালে চাওক কাৰিকৰ খুৰাতে পূৰা পিঁয়াজ চিয়াজ কাটি মেলি একদম আলু চালু কাটি মেলি পূৰা ৰেডি এইফালে মছলা চছলা আছে ৰেডি হৈ আছে এতিয়া মুঠতে মাংসখিনি আনি কেৰাহীত দিয়াহে কথা আহক আৰু এতিয়া মাংস লৈ আহিলোঁ আৰু ডাইৰেক্ট কেৰাহীত এয়া চাওক ৱাও দেখিছে খাচী পূৰা লৰাই আছে দে হাতা পূৰা মাৰ মজাকৈ আৰু এইফালে চাওক পূৰা দেখিছোঁ ইজন খুৰাই পূৰা মিক্সিত কিবাকিবি পিচি আছে মানে ৰ'ব আৰু বহুত কিবাকিবি আছেতো বস্তু সেইবোৰ খাব লাগিব আৰু এই কাষতে চাওকচোন এই বিল্ডিংটোত সেই কণমানি মাইজানে কিন্তু এটা কথা দিয়ক এই মস্ত বিল্ডিংটোত তাই অকলে ওপৰত থকাটো ছেফ নহয় অলপ অভিভাৱকবিলাক মানে অলপ সতৰ্ক হ'ব লাগে ন চাওকচোন দেখিছেনে তাই অকলে ইমান মস্ত বিল্ডিংটোৰ ওপৰত উঠি আছে সাৱধান আৰু মাংসৰ লগতে মাছো আহি পাই গ'ল সি কেৰাহীত চাওক পূৰা একদম উতলি আছে ভকভককৈ দেখিছে ই চাওক ৰঙা পূৰা মাছৰ পিচ আৰু এতিয়া বাৰ্থডে বুলি ক'লেতো মেইন হৈ গ'ল কেকটো না তো এতিয়া কেকটো কাটিবৰ কাৰণে আহক এইটো চাওক দেখিছে কেক এইফালে পূৰা টেবুলত একদম কেক চেক লগাই আমাৰ মা ৰেডি সেইটো চাওক দেখিছে বাৰ্থডে কেক এতিয়া কেক কটা পৰ্ব হ'ব ইয়াতে আৰু এইফালে ৰাইজ অলপকৈ আহিছে আৰু মানুহ অলপকৈ তো কেকটো কাটি লওঁ আহক তো চব মানুহ লাহে আহি গৈছে আৰু এতিয়া কেকটো ৰেডি হৈ গ'ল কেকটো কাটা পৰ্ব ষ্টাৰ্ট হ'ব এতিয়া এইটো কেক আৰু এইফালে দেখা পাইছে চাওক মানুহ লাহে আহিছে আৰু এইফালে আমাৰ পিয়ুষো আহি গ'ল ৰ'ব পূৰা একদম মঞ্চতে চাওক মাক আৰু পিয়ুষ আহি গ'ল সেইটো কেকটো কাটিবৰ কাৰণে আৰু তো এতিয়া কেক কাটিবৰ কাৰণে মাক আৰু পুতেক ৰেডি হৈ গৈছে এইফালে কেক আৰু এইফালে গোটেই পাব্লিক ঠিক আছে তো এতিয়া কেক কাটিং পৰ্ব হ'ব
য়েছ কেক ৰেডি আৰু মই তাক ধৰিবলৈ ন ভাই মোবাইলটো ধৰচোন এই মোবাইলটো ধৰ আৰু মজাকৈ একদম ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰি থাকিবি দেই Happy birthday to you. Happy birthday to you. Happy birthday, dear Peter. Happy birthday to you. গাইজ আজি মানে মই ব্লগটো জাষ্ট মই মোৰ নিজৰ মেমৰিৰ কাৰণে বনাই ৰাখিছোঁ আৰু ইয়াক চাওকচোন মানে মানে কি আছে তাক মানে কেকটো কাটিব লাগে গম পাইছে কি ভাবিছে তাৰ বাৰ্থডে আৰু কেকটো কাটিব লাগে কিন্তু নহ'ব দিয়কচোন আজি আমাৰ বেটাৰহে বাৰ্থডে আৰু এইফালে আৰু গোটেই ৰাইজসকলে আহিছে আৰু এইফালে পূৰা নিকি একদম পূৰা কেমেৰা চেমেৰা লৈ পূৰা ৰেডি আৰু এতিয়া আৰু তো গাইজ অল ছেট তো এতিয়া মানুহ আহিছে তোমালোক লাগি যোৱা একদম কামত পূৰা এজন দুজন আহি আছে তো পূৰা এতিয়া এটা খানা একদম ষ্টাৰ্ট হৈ যাব এইটো অলপ দাঙি দেখাই দিয়ে কি আছে এইটো কি হয় ছাগলী মাংস আচ্ছা যাক মানে আমি অসমীয়াত মটন বুলি কওঁ আৰু বাকী আইটেমবিলাকতো গাইজ আপোনালোকে গম পালে হাঁহ চাহ মাছ চাছ কিবা কিবি এইবিলাক আছে আৰু মানে ভিডিঅ' ইমান বিশেষ বেছিকৈ কৰিবলৈ মানে মই সময় পোৱা নাই গম পাইছিলোঁ গোটেই প্ৰগ্ৰেমটোৰ লগত জড়িত হৈ আছোঁতো মানে সেই গতিকে মানে ইমান জাষ্ট সময় পোৱা নাই আৰু জাষ্ট মানে নিজৰ মেমৰিৰ কাৰণে মই মানে অলপ কিছু এনেকৈ ৰাখি থৈ দিলোঁ আৰু দিয়ক বেয়া চেয়া নাপাব আপোনালোকে এনেই পাল মাৰি থৈ দিয়া নিচিনা হৈছে বেলেগ ভিডিঅ'ত লগ পাম দিয়ক পায়